হেল্ল' দোস্ত ৱেলকাম টু আৰাফালৈ স্বাগতম জনালোঁ। এতিয়া আছোঁ আমি ঘৰত। আজি যাম গোৱালপাৰাত বেৰাবলৈ। তো ভাবিলোঁ ফুলমাৰী মন্দিৰতো সোমাই যাম। এয়া আমাৰ স্কুটিও ৰেডি আছে, চাবি ঠাদি চব কুছ ৰেডি আছে। তো আমাৰ লগত আজি ভিডিঅ'টো চাই থাকিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি বামুণখোপা পালোঁ, কালী মন্দিৰটো এৰিলোঁ। চাওক কি ধুনীয়া জেগা, ফাটাপিটি কি বঢ়িয়া জেগা। চাই থাকক আমাৰ ভিডিঅ'টো। ইয়া পানাৰ একটা লগ পালোঁ, আশা বুল বহুত দিন পৰা লগ পোৱা নাই, আজি লগ পালোঁ ফুলমাৰীত। স্প্ৰাইট আৰু চিংৰাৰ লগত চাহ খোৱাল, ঠাণ্ডা খোৱাল, বহুত ভাল লাগিল। এতিয়া গোৱালপাৰাত আহি পালোঁ। তো আজি বেংকত দিছিলোঁ বোলে, কওঁ আজি চাৰ্ভে দাম নহ'ব, গেম খেলিব নোৱাৰিলোঁ, এনেকৈ কৰি দিলোঁ আৰু কি কৰিম। এতিয়াতো উপায় নাই, তো বলক কি কৰিম আৰু ঘৰলৈকে ঘূৰি যাওঁ আৰু। এতিয়া আৰু একো ব্যৱস্থা নাই। তো মাইদামে ক'ল কালি নহয়, অহা বৃষ্টিবাৰে আহিব বুলি কৈ আছে। কিয় ঘূৰাই দিল নাজানো, চাৰ্ভে দাম বুলি ক'ল আৰু। তো বন্ধুসকল চাওক, আমি ঘৰত আহি পালোঁ। তো মোৰ যিটো আজি কামৰ দিছিলোঁ সেইটো কামটো নহ'ল। তো নেক্সট বাৰত যাম। তো নেক্সট বাৰতো আমি ভিডিঅ' বনাম। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব।